মাথো কোৱা হ'ব ৰাখলীলা তুমি কোৱা না এবাৰ মাথো কোৱা ইণ্টাৰভিউ এটা আছে তই তাৰ মানে কাম কৰিবি কৰিম কাম কৰাতকে তই পঢ় হ মই নাই জানো ডেইলি 100-150কে পাই তুমি ঘৰখনহে চলাব পাৰিবা কিবা এটা যদি বিপদ হৈ যায় কেনেকৈ চলাবা বিপদ হ'লে মই মিলাম নহয় মই আছো মিলাব নালাগে দাদাকতো তুমি কাম কৰিবলৈ দিছিলা ময়ো কাম কৰিম তই তাৰ মানে নামান মই কাম কৰিমো পঢ়িমো হ'ব হ'ব দে যি ভাল দেখ কৰ মই আহোঁ কালি ঘৰে ঘৰে গৈ মিলৰ কথা কৈ আহিছোঁ ধান কুটাবলৈ মানুহ বোলে আজি বহুত বেছি আহোঁ দে অ' দাদা মাক ভাত বনাই থ'বলৈ ক'ম নেকি মই ফোন কৰি ক'ম দে মিলত বেছি ভিৰ হ'লে তালৈকে লৈ আহিবলৈ ক'ম কিয় ফোন কৰিছে তোমাৰ মিছ কল এলাৰ্ট এটা পালোঁ ভুলতে লাগিলে চাগে ৰাখিছোঁ মই ৰাখিবলৈ কৈছোঁ নেকি নিজেই সুধিলা কিয় ফোন কৰিছা বুলি সুধিব নোৱাৰোঁ আপোনাৰ মোৰ লগত কথা নাথাকে নেকি কথাবোৰ শেষ হৈছে ওচৰত পাব লাগিছিলে কি কৰিলাহেঁতেন চুলি খটালি পেলালোহেঁতেন কি হয় কওক কি ক'ত দেখিছিলে অ'কে অ'কে কথা পাতিছিলে নেকি ক'ত আছিলে সুধিছিলে পগলা ফাটেক কিয় লগৰ ছোৱালী পগলা ফাটেকত আছে অ'কে 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 আচ্ছা কথাটো মিছানে সঁচা আপুনি এবাৰ মোক খবৰ কৰি জনাব ঠিক আছে অ'কে ছাৰ মোকো অলপমান আগলৈকে লৈ যাব নেকি পুলিচৰ পৰা লিভ বিচাৰে মই গাঁওবুঢ়া মই লিভ বিচাৰিব পাৰোঁ দিয়কচোন মোৰতো চৰকাৰী চাকৰি দিয়কচোন চৰকাৰী চাকৰি হ'লেও কিন্তু গাঁওবুঢ়া সন্মান গাঁৱত বেলেগ একদম গাঁৱত মোক বিৰাট সন্মান কৰে যিখিনি জানিছোঁ তাৰ পৰাতো গম পোৱা নাই যে গাঁৱত কোনোবাই আপোনাক সন্মান কৰে আপোনাৰ কামে আপোনাৰ সন্মান শেষ কৰাতকৈ ৰথিন বৰাই সংগই আপোনাক বেছি শেষ কৰি পেলাইছে জানো কিন্তু বস্তুটো কিবা নিচাৰ দৰে হ'লহে এৰিম বুলিও এৰিব নোৱাৰা হ'লো নহয় আচ্ছা ৰথিন বৰা আপোনাৰ নিচা নেকি তেনেধৰণৰ আৰু তেতিয়াহ'লে চাকৰি যাবলৈ বেছি দিন নাই আপোনাৰ আকৌ কিবা বেলেগ কেছত ফচিম নেকি ছাৰ আগৰনো কেছটো কেতিয়া চল্ভ হৈছে কালিতো আৰু ফোন কৰিবলৈ মানাই কৰিছিলা সুখত কৈছিলোঁ তুমিহে জানিবা সুখত কৈছিলা নে দুখত মাথাটো বেয়া নকৰিব আপুনি কৈ দিছোঁ কিন্তু মই আপোনাক কি কৰিবা যা তা কৰি দিম কিন্তু মই আকৌ শ্বৰ্ট টেম্পাৰ দাদায়ো মোক টানি কথা নকয় মই টানি কেতিয়া কি ক'লোঁ কালি কি কৈছিলে ASI ছাৰৰ লগত কিয় সন্দেহ কৰিছিলে মোক নাই কৰা সন্দেহ কথা নক'ব আপুনি আজিৰ পৰা তেনেকুৱা কথা ক'লে কিন্তু কি কৰিবা বেছি চেলেঞ্জ কৰি থকা নাই নে আপুনি মোক মই টাউনলৈ যাম অলপ পাছত আপুনিও তালৈ আহক মই গুৱাহাটীত আছোঁ য'তেই নাথাকক কিয় আহক পাগল নেকি বিনা কামত সদায় সদায় নগাঁৱলৈ কিয় গৈ থাকিম কালি বোলে কিবা কামতে আহিছিলে নগাঁৱলৈ একো কাম নাছিলে তোমাৰ কাৰণে কৈছিলে টাউনলৈ কিয় যোৱা মই নপঢ়োঁ চাকৰি কৰিম দেউতাক সহায় কৰিম বেলেগৰ পৰা সহায় লৈ আপোন মানুহৰ ওচৰত সন্দেহৰ পাত্ৰী হ'ব নোৱাৰোঁ মই
ৰখাই দিয়ক বাছ বাছ আচ্ছা নিচাৰ ঘৰলৈ আহিছে নিচা নিজেই কৈছিলে দেখোন ৰথিন বৰা বোলে আপোনাৰ নিচা হয় এই লাজহে দিবগৈ আপুনি লাজলৈকে ঠিকে আছে বাৰু কিন্তু অপমান পোৱাটো নকৰিব আহিছোঁ দিয়ক কলিতা বলক ছাৰ পদূলিলৈকে আহি ঘৰ নোসোমাকৈ যাবনে আহক মোৰ দৰে পুলিচক বেছি ভিতৰলৈ নেমাতিব নিজে বাহিৰ হৈ যাব লাগিব মোৰ বাবে ঘৰৰ বাহিৰ ভিতৰ একেই এতিয়া আহক চাহ একাপ খাই যাব চাহ মই খাই বেয়া পাওঁ কফিকে খাব আহক হেৰা ঘৰত কফি আছে আজিলৈকেতো তুমি মোক জচা নাই খালি খাওঁ খাওঁকৈ থাকে খাব আহক একেলগে খুৱাই দিয়ক মই পাছত কেতিয়াবা খাম দি দিলৈ দেৰি হৈছে যাওঁ দিয়ক কলিতা বলক ই লাহে লাহে কোমলিছে যেন লাগিছে তাকে তোমাক ৰাস্তাৰ পৰা উঠাই ঘৰলৈকো পঠাইছে হাতত টকা থকা হ'লে কিনিয়ে পেলালোহেঁতেন এই 1 লাখৰ পৰা কিমান খৰচ কৰিলা আছে 95 মান পাঁচ খৰচ কৰিলাই কিহত খৰচ কৰিলা ইমান মদত মাছ মাংসৰে ফ্ৰিজ ভৰাই ৰাখিছোঁ তেনেহ'লে দুপৰীয়া সাঁজ ইয়াতে খাই যাম আপুনি বৰ খকু আহে হ'ব দিয়া নাখাওঁ ভাল পাওঁ কাৰণেহে আহোঁ খাব দিয়ক কিন্তু মোৰ কাম এটা কৰিব লাগিব এই মই কৰাটো বাদ দিয়া মিলত বোলে পুৱাৰ পৰা বৈদ্য ভিৰ কি এইটো চাবি ল তই মিলটো বন্ধ কৰি যাবিকে অ' বৌ দিনটো খাবলৈ সময় নহ'ল যে খৰধৰকৈ বোলো ঘৰলৈকে আহিছোঁ অ' বৌ আজি বিক্ৰী ভাল বুজিছে 1030 টকা পাইছোঁ মই ৰাতিলৈ নহ'লে কাইলৈ ৰাতিপুৱাকৈ দিমগৈ অ' বৌ পাৰিলে নন্দনকো কিবা এটা দিব তাৰ আইডিয়াতহে কাষ্টমাৰ বাঢ়িছে হ'ব বৌ হ'ব ছাৰ টাউনলৈ গৈছে নাই নাই বেলেগ ফালহে গৈছিলোঁ আপোনাৰ লগত আজি মেইল সোনকালে সামৰিলে নেকি অ' নাই মইহে আজি ৰাতিপুৱাৰ পৰা একো আহৰি পোৱা নাই সেইকাৰণে বোলো পটককৈ এবাৰ ঘৰৰ পৰা আহোঁগৈ খুব ভোক লাগিছে খুৰা টিফিন এটা লৈ নাহে কিয় এইবোৰ আনিবলৈ লাজ লাগে ছাৰ আগতে কি পঠাল নিনিয়ে নেকি পথাৰলৈ টোপোলা এটাহে নিওঁ টিফিন চিফিন এইবোৰ ধনী মানুহৰ কাৰবাৰ মানুহ মাৰিব কিন্তু দেই খুৰা আপুনি কাইলৈ পৰা তেতিয়াহ'লে টোপোলা এটাকে লৈ আহিব হ'ব ছাৰ উঠক মই থৈ আহোঁগৈ আপুনি আকৌ মোৰ ঘৰলৈ উভতি যাব নালাগে দিয়ক মই গ'লে ববিতাই বেয়া পাব সেইটো নহয় ছাৰ ববিতাই আপোনাক বেয়া নাপায় তাইৰো এতিয়া কিবা চাকৰি কৰাৰ পোক এটা সোমাইছে আজিও কিবা এটা ইণ্টাৰভিউ দিবলৈ গৈছে মই তাইক পঢ়িবলৈহে কৈছিলোঁ ময়ো কৈছোঁ ছাৰ তই বোলো পঢ়ো চাকৰি কৰ মোৰ কষ্ট কমাব খুজিছে ছাৰ আপুনি তেতিয়াহ'লে লাকি খুৰা ববিতাৰ দৰে এজনী ছোৱালী পাইছে সঁচাকৈ ছাৰ টকাৰ দুখীয়া হৈছোঁ কিন্তু ল'ৰা ছোৱালীকেইটাৰ পৰা ইমান মৰম চেনেহ পাইছোঁ টকাৰ যে দুখীয়া সেইটো মনলৈ নহা হৈছে মোৰো খুৰা আপোনাৰ দৰে লাকি হ'বলৈ মন দিয়ক পাছত লগ পাম ঠিক আছে আহিছোঁ যদি ববিতা আৰু আপোনালোকে মানে মই অতি সোনকালে ববিতাক বিয়া কৰাম
এই ইমান দেৰিলৈকে তই ক'ত আছ হয়নে মুনু টমটমলৈ বহু সময় ৰ'লো নাপালোঁ কাৰণে খোজকাঢ়িয়ে আহিলোঁ এই এন্ধাৰখনত খোজকাঢ়ি কাঢ়ি লগত কোন আছে কোনো নাই বলিয়া হলি নেকি তই মোক নকলি কেলি মই গলোহেঁতেন নহয় এতিয়া কোনখিনি পালেহি আমাৰ বাহনীডৰাৰ ওচৰ পালোঁ অঁ ফুটটো নাকাটিবি আহি থাক তুমি বেছি চিন্তা কৰিছাও একো নহয় চিনাকি জেগাইচোন এইবোৰ অঁ চিনাকি জেগাতে বহুত ঘটনা ঘটি থৈছে আগতে তই ফুপাইছ কেলে কি হৈছে মোক কোনোবাই পিছা কৰিছে এই কোনাই এই কোনো তই ভয় নকৰিবি ফোনটো লগাই মই আহি আছো ৰহ এই শুনো তই ভয় নকৰিবি মই আহি আছো অঁ এই এই কোন তহঁত এই একো নকৰিবি বুলি কৈছো ইয়াৰ বডি লেংগুৱেজ চাই কনফাৰ্ম ই কিবা বিশেষ ভাল কামৰ বাবে ফোন কৰি থকা নাই হাতলৈ পইচা কেইটামান আহোঁতেই ডুপ্লিকেট কামত আকৌ লাগিব নহয় মৰিবই এই চাই কোৱাৰ দৰে ইয়াৰ বাবে মই মৰিম নেকি নমৰিলেও বাচি থকাৰ সন্মানখিনি যে চিন্তাত উঠিব চিয়'ৰ বাদেই দিওঁ নেকি আৰু এনেও মই ইয়াতকৈ এতিয়া ধনী 2,10,000 টকা হাতত আছে পাৰ্টি আকৌ এক্সট্ৰাকৈ দিবলৈ আছেই বাদ দিওঁ যা থৰ হৈ কি ভাবি আছে নাই এইবাৰ যে গাঁৱত ৰাস নহ'ল এই তাকে ভাবি আছিলোঁ গাঁও ওচৰ হৈ গ'লেও মই বেয়া নাপাওঁ কিয় এনেকৈ কোৱা নৰথিন গাঁও ওচৰ হ'লে গাঁওবুঢ়াৰ কি কাম থাকিব কোৱাচোন স্বাৰ্থপৰ অঁ তুমি হ'বলা ন বেয়া নাপাবা ৰথিন আজিৰ দিনত আমি সকলোবোৰে স্বাৰ্থপৰ আজিকালি ককাই ভাই স্বাৰ্থপৰ হ'লে ভাষণো দিবলৈ ল'লে ন মোৰ ভাষণ হেৰা পিছে কাক কি দিহা দি আছিলা মিলটো আজি চেল ভাল বোলে অঁ মই দেখোন তোমাক ক'লোঁ মিলটোকে জ্বলাই দিবলৈ কৈছোঁ কি অঁ মুনু মুনু কোনবে বলা বলা ছোৱালী কৰ হা ছোৱালী কৰ হা আৰে ছোৱালী কৰ হা মোৰ এৰিয়াত ছোৱালী কৰ হা ইয়াত ছোৱালী কৰ চুক খাবি আৰু লোকেশ্যন পঠিয়াই দিছোঁ আপোনালোক অতি সোনকালে আহক এটা ধৰি দিছোঁ বাকীকেইটা ক'ত এই ক না বাকীকেইটা ক'ত ৰাতি অকলে অকলে কিয় আহিব লাগে হা মোক এটা ফোন কৰা হ'লে হয় ন চৰি মোক ক'ত কল কৰিবা ছোৱালীযোৰ ক হা ছোৱালীযোৰ ক হা আৰে তুমি কিয় কান্দিছা হা কিয় কান্দিছা আৰে মই ধৰিলোঁ ইয়াত এই ছোৱালীযোৰ ক হা মোৰ এৰিয়া হয় মোৰ এৰিয়াত যদি কিবা দম দিয়ে তাক মই তই ঠিকে আছে নহয় ছাৰ আপুনি আপুনি বাহিৰে বাহিৰে ঘৰলৈ লৈ যাওক ভয় খাইছে ন আৰু এটা আছিলে পলালে সেইটো মই ধৰা পেলাম খুড়ায়েও কাইলৈ শাস্তি দিব আপুনি এই ঘৰলৈ লৈ যাওক ছোৱালী জোকাৰিব হা ছোৱালী জোকাৰিব হা
ছোৱালী যোগ কৰিবি হা ছোৱালী যোগ কৰিবি হা আহিছে না আপোনালোক আৰে জলদি আহক কি কেতিয়া কালি সন্ধিয়া সময় টাউনৰ পৰা ইণ্টাৰভিউ দি আহি থাকোঁতে ৰাস্তাত দুটামান ল'ৰাই এখেতো পালেগৈ এছাচাইও পালেগৈ ASI ছাৰ আপুনি যে আমাৰ ঘৰত পাইছিলে সেই ছাৰজন খুব ভাল মানুহ তাই খুব ভয় খাইছে নহয় ছাৰ আপুনি ফোনতে কথা পাতিবচোন তাইৰ লগত আছে নেকি ওচৰত নাই ভিতৰত আছে মই দিছোঁগৈ ৰ'ব খুৰী মই অলপ পিছতে ফোন কৰিম এতিয়া আৰু ঘৰত কোন কোন আছে ASI ছাৰ আছে নেকি ছাৰ নাই অহা ন ঘৰলৈ কালি ৰাস্তাৰ পৰা দেউতাকৰ লগতে পঠাই দিলে মই কল কৰিম বুলি ক'ম হ'ব ছাৰ ASI ছাৰ আমাক শান্তিত থাকিবলৈ নিদিয়ে ইহঁতে বাৰে বাৰে মোৰ পৰিয়ালটোকে কিয় লাই পায় ল'ৰাকেইটা কোন কোন আছে পুলিচে এটাক ধৰি নিছে খবৰ পোৱা নাই কোন আছিলে আমাৰ ইয়াৰ ল'ৰা নহয় মই চিনি নাপালোঁ এন্ধাৰো হৈ আছিলে সিহঁত নিচাত থকা ল'ৰা ড্ৰাগছ আমাৰ গাঁৱতো ভৰি গৈছে যিহঁতে নাথাকক কিয় সিহঁতে বাৰে বাৰে মোৰ ঘৰখনক কিয় টাৰ্গেট কৰি লয় মোৰ ল'ৰাটো গ'ল গৌৰী ক'ত নোহোৱা হ'ল সেইটোও নাজানো এতিয়া আকৌ এইবোৰ মই আজি গাঁৱৰ ল'ৰাখিনিক লৈ মিটিং এখন দিছোঁ আমি কিবা এটা কৰিম গৌৰীক বিচাৰি উলিওৱাটো আমি ষ্টেপ ল'ম হয় ছাৰ হয় কওক নাম কোৱা নাই ছাৰ লগৰটো বিটু বুলি কৈছে ঘৰ বোলে তাৰ কাজিৰঙাতে নগাঁৱতে লেবাৰৰ কাম কৰি আছে হয় ছাৰ হয় হয় ছাৰ ছোৱালীজনী ৰাস্তাত দেখি ছাৰ মাৰিবলৈ লৈছিলে মোৰ মতে মিছা গৈ আছে ছাৰ চান্দা নহ'লেও তাৰ জিম্মাত ল'ব লাগিব ছাৰ গৌৰী নাই নাই ছাৰ আপোনাক কোৱা নাই ছাৰ মই ছাৰ আপোনাক পাছত কল কৰি আছোঁ মই এতিয়া মোৰ নিজৰ গাঁওখনত নাই গাঁৱৰ ল'ৰাখিনিয়ে জানো মোৰ কাৰণে কিবা কৰিব ল'ৰা কাৰো প্ৰব্লেম নাই নহয় নিয়ম নীতিক লৈ সমস্যা ডাঙৰখিনিৰহে আমি আজি আলোচনা কৰি গৌৰীক বিচৰাৰ ব্যৱস্থা চাৰিওফালে কৰিম চবেই মিলি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিলেও গৌৰীক ক'ৰবাত দেখিলে পোৱা যাব যদি তাইৰ একো হোৱা নাই আমিখিনি লগ হ'লে ল'ৰাকেইটা কোনে পঠিয়াইছিলে সকলো ওলাব নিচাটো তাইক কোনোবাই উঠাই নিবলৈ চেষ্টা কৰিব পাৰে মুঠতে এটা কথা মনত ৰাখিব আমাৰ অঞ্চলত আৰু ড্ৰাগছ সোমাবলৈ নিদিওঁ হঠাৎ এইবোৰ ক'ৰ পৰা হ'ল আগতেতো এইবোৰ নাছিলে টকা ঘটাৰ চিন্তাত নিজৰ ল'ৰা ছোৱালীকো বিষ খুৱাবলৈ চিন্তা নকৰে এচাম বেপাৰীয়ে কিন্তু এদিন অনুভৱ কৰিব যিদিনা নিজৰ ল'ৰা ছোৱালীয়ে নিচা খাই গাড়ীৰ আগত পৰি মৰিব সেইদিনা গম পাব কাৰো একো নহয় বিপদ হয় আমাৰ দৰে মানুহবোৰৰ ববিতাৰ লগত আগতে কি হৈছিলে পাহৰিলা মোৰতো সন্দেহ হয় কি সন্দেহ নাই এনেই মনলৈ আহিছিলে কি আহিছিলে কওকচোন কামটো
ৰথিনে কৰিছে নেকি বাৰু? গৌৰী গৌৰী হে গৌৰী গৌৰী হেল্ল' 108 ভাল পোৱাবোৰ এনেকৈয়ে থাকক, ভাল লগাবোৰ সদায় ফুলক, সন্মুখত এটি নতুন প্ৰভাত, সন্মুখত এটি নতুন এবাৰ মাথো কোৱা